Hello everyone. আজি আমি ৰাতিপুৱা আহিলো দে ব্লগটো আৰম্ভ কৰিব নাইলো এতিয়া আৰম্ভ কৰিছো আমি আজি গৈ আছো কাজিৰঙা আৰু এতিয়া দেখিছে কিমান কুৱলি এতিয়া আমি পাই গলোহি ফেৰী আৰু এতিয়া আমি যাম আৰু এইয়া চাওক এইখন আমাৰ ফেৰী আমি এইখনতে যাম আৰু বহুত কুৱলি সেই কাৰণে ভালকে দেখাব পৰা নাই আৰু ভিডিওটো চাই থাকিব দেই ठंडा बहुत ठंडा ब्लॉग आरम्भ करा देरी हो गल आहूते आहूते आमार फेरीत उठिसु এইখনতে যাম আমি আৰু কাজিৰঙাত গৈ দেখাইছো কি চাও কি কৰা হ'ব আপোনালোকে চাই থাকিব ভিডিও আমি ফেরি বহি আছো এতিয়া কি চোৱা ফেরি যাবই দে আমি কত যাম কৈ দিয়া আমি কাজিৰঙা গৈছো এত হৈ পেলে কোৱা আকৌ আমি কিহত উঠিম আমি কিহত উঠিম এলিফেন্ট এতিয়া ফেরি স্টার্ট দিছে আৰু এতিয়া আমি গৈ থাকো আৰু ইটো পাৰ হৈ কাজিৰঙা পালে দেখা দেখি কি কৰা হয় আৰু যোৱা হয় খুব এটা ভাল ভিডিও হ'ব আপোনালোকে চাই থাকিব ভিডিওবিলাক কাৰণ আমি দুদিনৰ কাৰ্যসূচী লৈ আহিছোঁ আজি আৰু কাইলৈ কাৰণে আৰু সেইকাৰণে আপোনালোকক দেখাই থাকিম ভিডিঅ'ত চাই থাকিব ভিডিঅ'টো আমি এইটো পাৰ পাই গলোহি দেই এতিয়া নামিব হৈছে আৰু আপোনালোকক দেখাই দিছো ৰ'ব এইটো পাৰ নামিব হৈছে এই সকলো মানুহ নামিছে ফেৰীৰ পৰা আৰু এতিয়া আমি চাহ ৰুটি খাই লওঁ আৰু তাৰপিছত আৰু গৈ থাকিম আমি এতিয়া মাজতে এতিয়া আমি গাড়ীৰ পৰা নামিলো আমি এতিয়া ইয়াতে সোমাই যাম বুলি ভাবিছোঁ আমি পালোহি চুকাফা সমন্বয় ক্ষেত্ৰ ইয়াত এপাক দেখা দি যাওঁ চাই আহোঁগৈ বলক পুৰা মানুহ এয়া চাই লওক কিমান মানুহ আছে চুলি তুলি অৱস্থা নাইকিয়া হৈছে দেই পুৰা মানুহ ভিৰ লাগি আছে এইফালে পুৰা ভিৰ হৈ আছে পুৰা এফালে কি আছে এটো অডিটৰিয়াম ন লিখা নাই দেখালো অডিটৰিয়াম মিউজিয়াম এফালে বুটিং কৰিবৰ কাৰণে আছে সঁচাই বহুত ধুনীয়া লাগিছে দেই ইয়াত আহি বহুত মানুহ আহিছে ন dunia lain.
আমি এতিয়া ভাত পানী খাই আহি এতিয়া আমি পালোহি এইটো আমি এতিয়া ৱাটাৰফল চাবলৈ আহিছোঁ এইটো নাম হৈছে কাইফু লাংচু কাৰ্বি আংলঙত পৰে এতিয়া আমি ইয়াতে সেইটো ৱাটাৰফলটো চাবলৈ আহিছোঁ কাইফু লাংচু দেই এইয়া চাওকচোন চব বহুত মানুহ আহিছে চাবলৈ আৰু এইফালে অলপ পাহাৰৰ চাইডে ঝুম খেতি কৰি থৈছে এইফালে চাব না স্কুটি লৈ গৈছে ন পানী ওপৰেদি এতিয়া গাড়ী যাব লগা হৈছে এইয়া পাহাৰৰ পৰা এয়া বৈ অহা পানী দেই ব'লক আমি ওচৰৰ পৰা চাওঁগে বহুত 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 মানুহ আছে আৰু পৰিৱেশটো ধুনীয়া চাবলৈ ধুনীয়া এইয়া দেখিছে এইয়া পাহাৰৰ এইফালৰ পৰা বৈ অহা পানী আৰু এইফালে গৈছে ফাইনেলি ৱাটাৰফলছ পাই গ'লোহি আৰু বহুত দূৰ খোজকাঢ়িলোঁ একদম ভাগৰ লাগি গৈছে আৰু এইয়া দেখিছেনে ধুনীয়া ৱাটাৰফলছটো এইটো চাওক আৰু এইফালে তলত পুৰা মানুহে ফটো চটো তুলি আছে এইটো ৱাটাৰফলছ দেখিছে এইয়া চাওক ইমান দূৰ ভাগৰি ভাগৰি আহি এটলিষ্ট খালোহি আৰু ভাল লাগিছে আৰু ঠাণ্ডা বতাহ মাৰিছে বহুত কেমেৰা চাই দিবা ঘৰৰ পৰা আহিলোঁ দেই এতিয়া অকণমান আমি 10 মিনিট জিৰণি আৰু পাছফালে এনেকুৱা এটা পৰিৱেশ হ'লে বহিয়ে ভাল লাগে ন এইয়া পানী গৈ আছে ধুনীয়া